নমস্কাৰ মোৰ সৰু ইউটিউব চেনেল আছামিজ অভিমানলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এই মহামাৰী কৰোনা ভাইৰাছৰ বেমাৰৰ বিষয়ে কিছু আলোচনা কৰিবলৈ ওলাইছো। এই নভেল কৰোনা ভাইৰাছৰ কথা আপোনালোকক নতুনকৈ ক'লেও ক'ব নালাগে নিশ্চয়, যে মই আজি এই কথাই ক'ব বিচাৰিছো। এই নভেল কৰোনা ভাইৰাছ মাৰাত্মক ভাইৰাছবিধ, এই মাৰাত্মক ভাইৰাছবিধ বৰ্তমান ফেচবুক, হোৱাটছআপ আদিৰ যোগেদি বহুতো ধেমেলীয়া মিমি ওলাই আছে। এইবোৰ আচলতে কিয় কোনো এটা বস্তু বেমাৰৰ কাৰণে এইটো এটা মাৰাত্মক ভাইৰাছ, এই ভাইৰাছবিধক লৈ এইবোৰ কিয় ধেমালি? মানুহৰ জীৱন কাৰ কেতিয়া কি হয় কোনেও নাজানে। চ' এই মেমিবোৰ, এই ধেমালিবোৰ কিয় ইমান বেছি প্ৰচাৰ হৈ আছে? মোক ভাইৰাছবিধ অৰ্থাৎ কৰোনা ভাইৰাছ, নভেল কৰোনা ভাইৰাছ, সেইকাৰণে ইয়াক নতুন কৰোনা ভাইৰাছ বুলিও কোৱা হয়। নভেল মানে নতুন, কৰোনা ভাইৰাছ, কৰোনা মানে হ'ল ক্ৰন। এই ক্ৰন স্পাইচ আমাৰ যিটো দেহত চেল আছে অৰ্থাৎ কোষ, এই যিটো আমি উশাহ নিশাহ লওঁ, সেই উশাহ নিশাহ লোৱাৰ যোগেদি যিটো আমাৰ চেল, সেই চেলত অৰ্থাৎ কোষত সেই বীজাণুটো আমাৰ দেহৰ ভিতৰলৈ যায়। সেই ভিতৰলৈ যাওঁত আমাৰ কোষত অৰ্থাৎ চেল, সেই চেলত সোমাই যায়। সেই চেলত সোমাই যোৱাৰ ভিতৰত বস্তুটো আমাৰ চেলটো শুকান হৈ যায়। ইয়াক ক্ৰন স্পাইচ বুলিও কোৱা হয়। ইয়াক আমি কিছু সাৱধানতা অৱলম্বনৰ কিছু কথা আলোচনা কৰোঁ। চাওক, এই মাৰাত্মক ভাইৰাছবিধ অৰ্থাৎ কৰোনা ভাইৰাছ এজন 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে। কোনো অচিনাকি ব্যক্তিৰ সৈতে কথা পাতিব নালাগে, অৰ্থাৎ কথা পাতিলেও 1 মিটাৰ দূৰত্ব বজাই ৰাখক আৰু সদায় নিজৰ ল'বলগীয়া সাৱধানতাখিনি অৱলম্বন কৰক অৰ্থাৎ পালন কৰক। হাত মুখ চাবোনেৰে ভালকৈ ধুওক। এইখিনি কথা আপোনালোকক নকলেও হ'ব, কাৰণ এই মাৰাত্মক ভাইৰাছবিধ অৰ্থাৎ কৰোনা ভাইৰাছ আমাৰ অসমতো হোৱাৰ সম্ভাৱনা আছে, খুব বিয়পি পৰি আছে। হাত চাবোনেৰে হাত ধুওক ভালকৈ। আৰু এই যিটো উশাহ নিশাহৰ যোগেদি আমাৰ চেলৰ ভিতৰত বীজাণু সোমাই যায়, সেই বীজাণুখিনি দূৰ কৰিবৰ কাৰণে সঘনাই পানী খাওক আৰু ভিটামিন চি জাতীয় বস্তু খাব পাৰে। যেনে ধৰক ফাৰ্মাচীত উপলব্ধ লেমচি টেবলেট আপোনালোকে খাব পাৰে। অলৰেডি ফাৰ্মাচীত উপলব্ধ হৈছে চেনিটাইজাৰ, সেই চেনিটাইজাৰে হাত ধুব লাগিব। এতিয়া মই ক'ম এটা ইটালীৰ কাহিনী, যিদৰে এই মাৰাত্মক ভাইৰাছবিধক লৈ অৰ্থাৎ কৰোনা ভাইৰাছক লৈ ইটালীত এভইড কৰি আছিল এই বেমাৰটোৰ কাৰণে। সেই এভইড কৰাতে ইটালীত আটাইতকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বেছি। যিটো নেকি এই কৰোনা ভাইৰাছক, মাৰাত্মক কৰোনা ভাইৰাছক লৈ মানুহে এভইড কৰিছিল, সেই দেশতে ইটালীত আটাইতকৈ বেছি এই কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। চ' মই অনুৰোধ কৰিছোঁ, এই কৰোনা ভাইৰাছক লৈ মিমি আৰু যাতে নলয়, এই ধেমালি যাতে নকৰে। চ' সেইকাৰণে মই অনুৰোধ জনাইছোঁ। সেই অসমীয়া মানুহজন য'ত ইটালীত বাস কৰি আছে, সেই মানুহজনৰ পৰা এই কথা শুনো। মাৰাত্মক ভাইৰাছবিধ কৰোনা ভাইৰাছক লৈ বৰ্তমান বহুত আতংকিত হোৱা দেখা পোৱা গৈছে। আপোনালোকে আতংকিত নহ'ব, মাত্ৰ নিজৰ ল'বলগীয়া সাৱধানতাখিনি পালন কৰক। যিটো সাৱধানতাখিনি অৱলম্বন কৰক, আমি সকলোৱে কৰোনা ভাইৰাছবিধক দূৰ কৰোঁ। সেইকাৰণে আমাৰ
মাননীয় শ্ৰীযুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি 22 মাৰ্চ এই 22 মাৰ্চ তাৰিখটো জনতা কাৰফিউ ঘোষণা কৰিছে। কিন্তু এই বহুতেই এই জনতা কাৰফিউ কি, জনতা কাৰফিউ কি হয় বহুতেই নাজানে। আৰু এই জনতা কাৰফিউ কি মই আজি আপোনালোকক কম। ভাইৰাছবিধ য'ত মানুহৰ সমাগম বেছি তাত এই কৰোনা ভাইৰাছবিধ বেছিকৈ বিয়পে। সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি 22 মাৰ্চ তাৰিখে এই জনতা কাৰফিউটো আহ্বান জনাইছে। জনতা কাৰফিউ হ'ল জনসাধাৰণৰ দ্বাৰা আমি আপোনালোকৰ দ্বাৰা, জনতা কাৰফিউ হ'ল আমি আপোনালোকৰ দ্বাৰা, আমিবোৰৰ দ্বাৰা পালন কৰা। ইয়াক জনতা কাৰফিউ বুলি কোৱা হয়, অৰ্থাৎ জনসাধাৰণৰ দ্বাৰা পালন কৰা আইন, ইয়াক জনতা কাৰফিউ বুলি কোৱা হয়। সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ৰাখিছে অহাকালি 22 মাৰ্চ পুৱা 7 বজাৰ পৰা ৰাতি 9 বজালৈকে। আহক এই মাৰাত্মক ভাইৰাছবিধ আমি দূৰ কৰোঁ আৰু এই জনতা কাৰফিউটো আমি পালন কৰোঁ আৰু নিজৰ নিজৰ সাৱধানতাখিনি অৱলম্বন কৰিবলৈ সকলোৱে অৱলম্বন কৰক আৰু নিজৰ কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ আপোনালোকে নিজৰ সাৱধানতাখিনি অৱলম্বন কৰক। আৰু এই ভাইৰাছবিধক লৈ যাতে কোনো ধৰণৰ মিমি এই ধেমালি নকৰে। জয় হিন্দ।